নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছো আমাৰ যিসকল ছাৰ বাইদেৱে ইতিমধ্যে এছএছএ কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ পৰা নতুনকৈ ৰেগুলাৰ পোষ্টত এপইন্টমেন্ট পাবৰ কাৰণে সক্ষম হৈছে প্ৰতিগৰাকী ছাৰ বাইদেৱে এখন বিশেষ নটাৰী ডিক্লাৰেচন দিব লাগিব আৰু ভিডিওটোৰ জৰিয়তে নটাৰী ডিক্লাৰেচন কি হয় বা কিহৰ কাৰণে নটাৰী ডিক্লাৰেচন দিব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ এপইন্টমেন্ট লেটাৰৰ 6 নম্বৰ পইণ্টত এই কথাটো উল্লেখ আছে যে কি আপোনালোক প্ৰত্যেককে একোখনকৈ নটাৰী ডিক্লাৰেচন দিব লাগিব মই মোৰ ইয়াৰ আগৰ ভিডিওত এটা কথা কৈছিলো যে কি আপোনালোকক দুখন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এটা হৈছে এই মেডিকেল সাৰ্টিফিকেট ফিটনেস সাৰ্টিফিকেট আনটো হৈছে পুলিশ ভেৰিফিকেশন এতিয়া নটাৰী ডিক্লাৰেচনখন হৈছে পুলিশ ভেৰিফিকেশনৰ অল্টাৰনেটিভ 2021 চনত অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে কি পুলিশ ভেৰিফিকেশনৰ পৰিৱৰ্তে যদি কোনোবা পোষ্টত নতুনকৈ ৰেগুলাৰ পোষ্টত এপইন্টমেন্ট পায় তেতিয়া হলে সেই ক্যান্ডিডেট জনে 2021 চনৰ পৰা নটাৰী ভেৰিফিকেশন দিলেও হ'ব অৰ্থাৎ কি হয় পুলিশ ভেৰিফিকেশন উলিয়াবলৈ যাওঁতে যথেষ্ট প্ৰচেছটো দীঘলীয়া হয় আপুনি পুলিশ নিৰ্দিষ্ট থানাখনত যাব লাগিব থানাখনে আপোনাৰ ভেৰিফিকেশন কৰিব ভেৰিফিকেশন কৰাৰ পিছত এসপি অফিচত যাব এসপি অফিচৰ পৰা পুনৰ আহি আকৌ এসপি অফিচৰ পৰা কি হ'ব আপোনাক ভেৰিফিকেশনৰ কাৰণে ভেৰিফিকেশন সাৰ্টিফিকেটখন দিব মিনিমাম 10 দিন এটা লাগি যায় আৰু এই কামখিনি কৰোতে কৰবাত কেতিয়াবা আপুনি পইচা দিবলগীয়া হ'ব পাৰে অৰ্থাৎ আপোনাক যদি খৰতকীয়াকৈ এখন পুলিশ ভেৰিফিকেশনৰ প্ৰয়োজন হয় তেতিয়া আপুনি পুলিশ ভেৰিফিকেশনখন খৰতকীয়াকৈ নাপাব পাৰে গতিকে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে কি আপুনি যদি যিকোনো এটা চাকৰিত এপইন্টমেন্ট পায় আপোনাক যদি খৰতকীয়াকৈ পুলিশ ভেৰিফিকেশনৰ প্ৰয়োজন হল আপুনি যদি নাপায় তেতিয়া হলে তাৰ পৰিৱৰ্তে আপুনি কি কৰিব পাৰে নটাৰী ডিক্লাৰেচন দিব পাৰে অৰ্থাৎ আপুনি কোৰ্টত গৈ নিজাববীয়াকৈ এটা ডিক্লাৰেচন দিলে যে কি আপোনাৰ নামত কোনো ধৰণৰ কেছ নাই আপুনি কোনো ধৰণৰ অপৰাধমূলক বিষয়ৰ লগত জড়িত নহয় সেই বুলি কোৰ্টত গৈ এটা ডিক্লাৰেচন দিলে তাৰ পিছত কেতিয়াবা যদি পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সেই কোৱা কথাখিনি যদি ভুল প্ৰমাণিত হ'ল তেতিয়া নিজাববীয়াকৈ আপোনাৰ ওপৰত কি হ'ব কেছ ফাইল হ'ব বা আইনমতে যি ব্যৱস্থা হ'ব লগা আছে হ'ব কাৰণ যিখন নটাৰী ডিক্লাৰেচন দিব তাত সেই কথাখিনি লিপিবদ্ধ আছে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা গতিকে আপোনালোক প্ৰত্যেককে একোখনকৈ নটাৰী ডিক্লাৰেচন উলিয়াব লাগিব আৰু নটাৰী ডিক্লাৰেচন উলিয়াব লাগিলে যিখিনি কথা লিখিবলগীয়া আছে ইতিমধ্যে 6 নম্বৰ পইণ্টত লিখা আছে গতিকে আপোনালোক প্ৰত্যেককে একোখনকৈ নটাৰী ডিক্লাৰেচন উলিওৱাটো এতিয়া বাধ্যতামূলক গতিকে এই শ্ৰদ্ধাৰ ছাৰবিদসকল আপোনালোকে যিসকলে ইতিমধ্যে অৰিজিনাল এপইন্টমেন্ট লেটাৰ পাইছে আপোনালোকে নটাৰী ডিক্লাৰেচনটো উলিয়াওক আৰু ইতিমধ্যে 9 তাৰিখে যেহেতু আমাৰ ইজিএস আপগ্ৰেডেশন প্ৰাথমিক বিদ্যালয় বিলাকেও যিসকলৰ ভেৰিফিকেশন হোৱাৰ পিছত এসএস আমাৰ ডিডব্লিউ যেহেতু ভেৰিফিকেশন কৰি আছে তাৰ পিছত আপোনালোকৰ এপইন্টমেন্ট লেটাৰ আপলোড হ'ব আপোনালোকেও এপইন্টমেন্ট লেটাৰ ডাউনলোড কৰি যে আপোনালোকেও কৰিব পাৰিব আৰু ইতিমধ্যে যেহেতু আমাৰ বিটিসিৰ কাৰণে এপইন্টমেন্ট লেটাৰ আপলোড হোৱা নাই আপোনালোকৰ যেতিয়া এপইন্টমেন্ট লেটাৰ আপলোড হ'ব আপোনালোকেও এপইন্টমেন্ট লেটাৰখন ডাউনলোড কৰাৰ পিছত আপোনালোকেও কি কৰিব লাগিব এই নটাৰী ডিক্লাৰেচনখন কোৰ্টৰ পৰা গৈ উলিয়াব লাগিব ভিডিওটো যদি এইখিনি কথা কল আপোনালোকে যিমান পাৰে সিমান ভিডিওটো ফৰৱাৰ্ড কৰক যাতে সকলোৱে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় আৰু নটাৰী ডিক্লাৰেচনখন উলিয়াই লয় আগতীয়াকৈ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব